পোনপ্ৰথমতে সকলোকে জনাইছোঁ নমস্কাৰ। আজি আছে ভাওনা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত। গতিকে আহি গ'লোঁ ভাওনা চাবলৈ আৰু আপোনালোককো দেখাম, আপোনালোকে ভিডিঅ'টো চাব। আজিৰ ভিডিঅ'টো মই বাছৰ সিটৰ পৰাই আৰম্ভ কৰিছোঁ। মানে আজি যাবগৈ ওলাইছোঁ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ ভাওনা চাবলৈ। আৰু এইফালে আছে ভাইকেইটা, ধৰ্ম ভাই, আৰু এইফালে আছে ভাই, এইফালে আছে অৰ্ণৱ। আৰু আজি মানে ভাওনা দিছে আমাৰ দোকানী মানে বিদ্যুৎ দাই ভাওনা দিছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত। তালৈকে মানে ধুনীয়াকৈ আমাক নিমন্ত্ৰণ দিছে আৰু যাবগৈ ওলাইছোঁ ভাওনা চাবলৈ বৰ্তমান। আৰু বাছৰ ওপৰৰ পৰা মানে ভিডিঅ'টো আৰম্ভ কৰাৰ কাৰণ হ'ল আমাক মানে বাছ দিছে আৰু 3খন মেজিক দিছে, মানে 4খন টোটেল গাড়ী দিছে ভাওনা চাবৰ কাৰণে। চ' তালৈকে যাবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো আপোনালোকে চাব। আৰু চেনেলত যদি কোনোবা নতুনকৈ চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিব। চ' সিমানে কথা, বাকী আৰু ভাওনাৰ ব্লগটো আপোনালোকক দেখাব চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো চাব। এইফালে আছে পোনপ্ৰথমে মেজিক এখন আৰু সেইটো চাইডে আছে আল্ট্ৰা বাছ। আৰু ধুনীয়াকৈ মেজিকত উঠি ল'লোঁ আৰু এইফালে আছে দমৰা মহা। বহুত দিনৰ মূৰত আহিছে। চাওঁ মেইন ভাওনা প্ৰেমী এইজনহে আছিলে কিন্তু দেই, আমিতো বহুত মানে চেঙেলীয়া আছিলোঁ। এইজনে শিকালে ভাওনা চাবলৈ। বাকী আৰু বহুত দিনৰ মূৰত কৃষ্ণক লগ পালোঁ আৰু ধুনীয়াকৈ আমি মেজিকত উঠি লৈছোঁ। বাছত নাযাওঁ, বাছত মানে পাছৰখিনি যাব আৰু আমি মেজিকত মানে আগবাঢ়িছোঁ। এইফালে আছে আমাৰ ড্ৰাইভাৰ দাদা, চাই দিয়ক। মানে অকণমান জনাত ড্ৰাইভাৰ দাদাই লাজ কৰে যেন লাগিছে। গতিকে আৰু উঠি লৈছোঁ আৰু তাতে গৈ আপোনালোকক দেখাই আছোঁ, চাব। আৰু ফাইনেলি আহি পাই গ'লোঁ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ। আৰু এইফালে ধুনীয়াকৈ গাড়ীকেইখন থৈ ল'লোঁ আৰু এই বাছখনত আহিছে মানে ভাৱৰীয়াকেইখন। আৰু আজিৰ নাট হৈছে আপোনাৰ ৰাম পৰাজয় সীতা পাতাল গমন। আৰু এই ভাওনা ভাগি মানে আমাৰ বিদ্যুৎ দাই মানে আগবঢ়াইছিলে। চ' সেৱকী হয় বিদ্যুৎ দা। বাকী আৰু তেখেতে আমাক নিমন্ত্ৰণ কৰিছে আৰু ইয়ালৈ আমি ভাওনা চাবলৈ আহিছোঁ। আৰু এইফালে দেখিছে এয়া হৈছে ৰাতিৰ দৃশ্য আৰু ৰাতিৰ পৰিৱেশটো মানে চাবলৈ বহুত ভাল লাগে। এইফালে ধুনীয়াকৈ চবফালে মানে গাড়ী লাইন আপ কৰি থৈ দিছে আৰু এইফালে গাড়ীবিলাক। আৰু এইফালে আছে এই পোৱালি, এইফালে পোৱালি আছে। আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাব লাগিব। এইফালে কৃষ্ণ ভাই। আৰু এইফালে বৰ্তমান এতিয়া আমি ইয়াৰ ভিতৰলৈ সোমাই যাওঁ আৰু ইয়াতে লিখা আছে বাটচৰা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ। আৰু এইফালে কৃষ্ণ। আৰু এতিয়া আমি এনেকৈ সোমাই যাব লাগিব। আৰু এয়া চাওক ৰাতিৰ পৰিৱেশ আঠখেলীয়া নামঘৰৰ। আৰু এইবিলাক লাইট দেখিছে, এইবিলাক গছত ধুনীয়াকৈ দি থৈছে। এইবিলাক ধুনীয়াকৈ সেই তাৰ পৰা একদম মাথা গুৰিৰ পৰা দি থৈছে লাইটবিলাক। আৰু ৰাতি মানে চাবলৈ বৰ ধুনীয়া লাগে, নে কি কোৱা? কি হ'ল, ভিডিঅ' বনাইছা নেকি? আৰু কৃষ্ণৰো চেনেল এটা আছিলে, কি হ'ল জানো? US সুদীপ্ত শইকীয়া, কৃষ্ণ ব্লগ US। আৰু এতিয়া গৈ আছোঁ আমি ইয়াৰ ভিতৰলৈ আৰু আপোনালোকক দেখাই আছোঁ, চাই থাকিব দেই। ধুনীয়াকৈ চাহ তাহ খাই ল'লোঁ আৰু এইফালে তামোল পাণ দিছে, তামোল পাণ খাই লওঁ। আৰু এইটো চাইডে খানা বনি আছে। আৰু এতিয়া আপোনালোকক সেইফালে গৈ অকণমান দেখাই আছোঁ, চাব। আৰু এয়া হৈছে পুখুৰী ভাগ। আৰু ৰাতি ঠিক এনেধৰণে আৰু ইয়াৰ এই পৰিৱেশটো। আৰু এইবিলাক লাইট দি থৈছে ধুনীয়াকৈ। আৰু ইয়াতে মানে মোবাইলত ইমান এটা মানে কেমেৰাত জাষ্টিফাই নকৰিব, কিন্তু ইয়াৰে মানে সৌন্দৰ্যটো মানে ভাষাবিহীন আৰু ক'ব লগা। আৰু মানে বহুত ভাল লাগে। ৰাতি আপোনালোকে যদি অহা নাই আহিব ইয়ালৈ, ইয়াৰে পৰিৱেশটো চাবলৈ পাৰিব। কৃষ্ণ। আৰু এয়া ডাঙৰকৈ শৰাই ভাগ। আৰু এয়া হৈছে মেইন ভাগ।
আৰু এইফালে পোৱালিক লগ পালোঁ কাৰ লগত আহিছা য়'য়' হা হা অঁ বঢ়িয়া ভাওনা চাবাই মানে অঁ মজা য়'য়' কৰি দিব দেই অঁ এই নাই ক'ত পইচা আমাৰ পইচা এতিয়া নোসোমাই নহয় আৰু অথনি মই চাহ খাই কৰি হৈ গ'ল বাকী আৰু এইকেইটা বহুত লেটকৈ আহি পাইছে বাবুল কাই এইফালে নীলাকাশ অশোক তোলন বায়েন আৰু যিহেতু মই চাহ খালোঁ এহেঁতকো চাহৰ স্থলীত নি চাহটো খুৱাই আনোগৈ এইফালে আছে লক্ষ্য আমাৰ ধন্দা অঁ ধুনীয়া আৰু এহেঁতক চাহটো খুৱাই লৈছোঁ আৰু অকণ দেৰিকৈ লগ পাই আছোঁ আৰু চাই থাকিব আৰু গাইছ এতিয়া ভাওনা শেষ হৈ গ'ল আৰু এতিয়া ঘৰলৈ যাব লাগিব বাকী আৰু ভিডিঅ'টো ইয়াতে দি এণ্ড কৰিছোঁ যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব যদি চেনেলত নতুন ছাবস্ক্ৰাইব কৰিব কৰি কাষতে বেল আইকন অল কৰি দিব আৰু লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত চ' বাই বাই লাভ ইউ অল আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ'ত বাই বাই